এতিয়া আপোনালোকে চাওক মোদীৰ গ্যাৰেন্টি কি এক নম্বৰ মোদীৰ গ্যাৰেন্টি যে আমি ভাৰতত 3 কোটি নতুন PM আৱাস যোজনাৰ ঘৰ বনাম অসমত আমি 20 লাখ শুনি থাক তেতিয়া বুজি পাবি পুৰা অসমত আমি 20 লাখ নতুন ঘৰ বনাম বৰাকতো বনাম ব্ৰহ্মপুত্ৰতো বনাম আৰু এই ঘৰৰ জিঅ' টেগিং এইবাৰ গভৰ্নমেন্ট অফিচাৰ নকৰে মহিলা সেলফ হেল্প গ্ৰুপে কৰিব ঠিক আছে তাৰ মানে গৰীব দুখীয়া মানুহে নিজৰ ঘৰ এবাৰ নিজে সিলেক্ট কৰি দিব যে মোক ঘৰ লাগে মোৰ এইটো জিঅ' টেগিং পোৰ্টেলত এপ্লিকেশন কৰি দিব আৰু আমি আপোনালোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰি দিম এইটো হল মোদী গ্যাৰেন্টি নাম্বাৰ 1 মোদী গ্যাৰেন্টি নাম্বাৰ 2 যাৰ যাৰ বাড়িত ৰেশন কাৰ্ড আছে সব বাড়িতে একটা অৰুণোদয় পাব এইটো হল মোদী গ্যাৰেন্টি নাম্বাৰ 2 ঠিক আছে মোদী গ্যাৰেন্টি নাম্বাৰ 3 লাখপতি দিদি আমাৰ জুনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে সেই গোটেই মহিলাই বেংক একাউণ্টত 10,000 টকা তেওঁলোকে লাভ কৰিব মোদী গ্যাৰেন্টি 3 আৰু যদি এই 10,000 টকা ভাল কৰি খৰচ কৰে তেতিয়া আগলৈ গৈ আমি আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম মোদী গ্যাৰেন্টি 4 আমাৰ লৰা আৰু ছোৱালী ছেলে মেয়ে দুইটাৰে কলেজৰ এডমিশন ফ্ৰী মোদী গ্যাৰেন্টি 5 কলেজত এডমিশন লোৱাৰ পিছত যিমান ছোৱালী আছে তাৰ বেংক একাউণ্টত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ কাৰণে 10,000 ডিগ্ৰী পঢ়িলে 12,500 আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 25,000 টকা জমা হ'ব মোদী গ্যাৰেন্টি 5 আগত কি গ্যাৰেন্টি আছে ৰেশন কাৰ্ডত 5 কেজি ফ্ৰী চাউল উজ্জ্বলা গেছ আয়ুষ্মান ভাৰতৰ কাৰ্ড এই তিনটাটো চলি থাকিলে লগত আৰু নতুন 5টা मोदी गारंटी का साथ साथ मामा की वारंटी ठीक है।